Hi guys, আজিৰ থালিখন লৈছোঁ। আজি ফিছ ফ্ৰাই, ইয়াতে এপিচ আছে আৰু ইয়াতে বিলাহীৰ লগত বনাইছে। এয়া চাওক পিচ চাইডক, তাৰপাছত ইয়াতে জলকীয়া লৈছোঁ কেইটামান, পিঁয়াজ কাটি লৈছোঁ, ইয়াতে আছে নিমখ, ইয়াতে বুট আৰু মটৰ আছে, তাকে লৈ লৈছোঁ আৰু অলপ। গতিকে আজিৰ থালিখন আৰম্ভ কৰোঁ। প্ৰথমতে অলপমান গ্ৰেভি ঢালি লৈছোঁ। লৈ ফাৰ্ষ্ট বাইট। টাইম কিন্তু টাইম মিলে, কাৰেক্ট টাইমত মাতি দিয়ে। বিলাহীৰ লগত বনালে কি হয়, অলপ টেঙা টেঙা ভাতটো থাকে না, ভাল লাগে আৰু খাই। আমাৰ মানে ঘৰত বেছিভাগ মাছ বনালে বিলাহীৰ লগতে বনায়, বা কচু থাকিলে কচু বনায় আৰু কচুৰ লগতো কিন্তু মাছ মজা। এইকেইদিন অকল চব্জি ভাত এনেকুৱা হৈ আছে, এক্সট্ৰা ভাজি কৰা হোৱাই নাই মানে। কেতিয়াবা এনেকৈ খাইও ভাল লাগে দেচোন। গাইজ, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰিব। এইটো হয় বৰ দিছে আৰু এনেকৈ ডাঙৰ মাছ মানে চব্জিত কৰি ফ্ৰাই কৰি খাই মজা বেছি লাগে।